ছাত্ৰ-ছাত্ৰীসকল তোমালোকে অলপ ভালদৰে মনোযোগেৰে চোৱা। মেট্ৰিকৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন দি আছোঁ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৱস্থান আৰু ভৌগোলিক বৈশিষ্ট্য চমুকৈ লিখা। এইখিনি কিন্তু আহিব পাৰে 3 মাৰ্কৰ কাৰণে অথবা তাতকৈও অধিক মাৰ্কৰ কাৰণে এই প্ৰশ্নটো আহিব পাৰে। আমেৰিকা যুক্তৰাষ্ট্ৰ উত্তৰ আমেৰিকা মহাদেশত অৱস্থিত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰে কানাডা, পূবে আটলান্টিক মহাসাগৰ, দক্ষিণে মেক্সিকো আৰু মেক্সিকো উপসাগৰ আৰু পশ্চিমে প্ৰশান্ত মহাসাগৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মূল ভূখণ্ড 25 ডিগ্ৰী উত্তৰ, 43 ডিগ্ৰী উত্তৰ অক্ষাংশৰ মাজত আৰু 66 ডিগ্ৰী পশ্চিম, 125 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাংশৰ মাজত অৱস্থিত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিছুমান গুৰুত্বপূৰ্ণ ভৌগোলিক। 1 নম্বৰ, ইয়াৰ মাটিকালি 6.37%। ই পৃথিৱীৰ চতুৰ্থ বৃহত্তম মহাদেশ। 3 নম্বৰ, যদিও পৃথিৱীৰ চতুৰ্থ বৃহত্তম দেশ, তথাপিতো ই পৃথিৱীৰ মুঠ জনসংখ্যাৰ মাত্ৰ 4.6। পৃথিৱীৰ 302 নিযুত জনসংখ্যা, অৰ্থাৎ 302 নিযুত, তথাপিও লাখতকৈ বেছি আছে। 5 নম্বৰ 6 নম্বৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাকৃতিক বিভাগ ভাগ কৰা পদ্ধতি এইটো নালাগে। এইটো ইম্পৰ্টেণ্ট। আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা বৃদ্ধি আৰু বিতৰণ সম্পৰ্কে মানচিত্ৰৰ সহায়ত আলোচনা কৰা। মানচিত্ৰ নাহিবও পাৰে, কিন্তু জনসংখ্যা বৃদ্ধি আৰু বিতৰণ অথবা মানচিত্ৰও আহিব পাৰে। এইখিনি অলপ ইম্পৰ্টেণ্ট হয়। এই যে লোকপিয়ল বৰ্ষ জনসংখ্যা নিযুত, এইখিনি। তো আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষিৰ বিষয়েহে অলপ পঢ়িব পাৰিবা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ ৰাজ্যৰ সংখ্যা এটা আছে, শুদ্ধ বিকল্প আছে, মানে খালী ঠাই। ৰাজ্যৰ সংখ্যা আছে 50খন। যুক্তৰাষ্ট্ৰত ৰাজ্য আছে 50খন। 2007 তথ্য অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ জনসংখ্যা দেশ নিযুত 302 নিযুত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সবাতোকৈ জনবহুল মহানগৰ নিউয়ৰ্ক, এটা নগৰ আমেৰিকাৰ। ডেট্ৰইট কিহৰ বাবে বিখ্যাত? মটৰ গাড়ী উদ্যোগ। ভূমধ্য সাগৰীয় জলবায়ু বিৰাজ কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ অঞ্চলটো হৈছে কেলিফৰ্ণিয়া অঞ্চল। তো এইবিলাক বেছি কিন্তু নাহে, কাৰণ MCQ মাত্ৰ 2-এটাহে আহিব। লং কুৱেশ্যন পঢ়িব লাগিব। লং কুৱেশ্যন পঢ়িবা। এতিয়া আহিল আমাৰ মুখ্য দেশ, এই পাঠৰ গুৰুত্বপূৰ্ণ এটা দেশ, জাপানৰ ভূগোল। জাপান দেশৰ ভৌগোলিক অৱস্থান সম্পৰ্কে লিখা, এইটো অলপ চাবা। জাপান দেশৰ এটি ভৌগোলিক পৰিচয় দিয়া। এই যে 2টা প্ৰশ্ন দিলো, এইটোও চাবা। তাৰপিছত এই যে এইখিনি জাপানৰ অৰ্থনীতিত কৃষিৰ ভূমিকা সম্পৰ্কে লিখা। এইটো ইম্পৰ্টেণ্ট দিলোঁ মই। জাপান পৃথিৱীৰ এখন আগশাৰীৰ উদ্যোগীকৃত দেশ। ঔদ্যোগিক উৎপাদনৰ ক্ষেত্ৰত জাপানে 2য় স্থান দখল কৰে। তথাপি কৃষিয়ে এই দেশৰ অৰ্থনীতিত এটি মুখ্য ভূমিকা পালন কৰে। জাপানৰ জনসংখ্যাৰ প্ৰায় 6% লোক কৃষিৰ লগত জড়িত।
ইয়াৰ মুঠ মাটিকালিৰ প্ৰায় 17% কৃষিয়ে দখল কৰি আছে। প্ৰতি হেক্টৰ বৰ্ধিত উৎপাদন হোৱাকৈ আধুনিক তথ্য তথা বৈজ্ঞানিক কৃষি পদ্ধতিৰ ব্যৱহাৰে হৈছে জাপানৰ কৃষিৰ এটা মন কৰিবলগীয়া বৈশিষ্ট্য। জাপানৰ অৰ্থনীতিত কৃষিয়ে তলত উল্লেখ কৰা ধৰণে প্ৰভাৱ পেলায়। নিয়োগ প্ৰধান, বিদেশী ৰাষ্ট্ৰৰ ওপৰত কম নিৰ্ভৰশীলতা, উদ্যোগী উৎপাদনত উদগনি। জাপানৰ কৃষিভিত্তিক কাৰ্যসমূহত বাৰুকৈ যান্ত্ৰিকীকৰণ কৰা হৈছে। ভালেসংখ্যক লোকে কৃষিৰ বাবে আধুনিক কৃষি পদ্ধতি আৰু বহুতো আধুনিক যন্ত্ৰপাতি ব্যৱহাৰ কৰে। ইয়াৰ কথাৰ এটাই অৰ্থ যে নতুন পদ্ধতিত কৃষি কৰে, মানে সঁজুলি, ট্ৰেক্টৰ, ৰাসায়নিক সাৰ এইবিলাক দি কৰে। তো তোমালোকৰ কাৰণে এটা প্ৰশ্ন চাব পাৰা, জাপানৰ হনচু দ্বীপ অঞ্চল এইটো কি, আৰু হোকাইডো, এনেকুৱা কেইটামান যে দ্বীপ আছে, প্ৰতিটো দ্বীপৰ বিষয়ে অলপকৈ পঢ়ি যাবা। যিকোনো এটা দ্বীপৰ বিষয়ে কিবা কোশ্চিন আহিব পাৰে, কিন্তু মই কৈ দিলোঁ যে জাপান হোকাইডো, হনচু, চিকোকু, কিউছু নামেৰে 4টা মুখ্য দ্বীপ। এই দ্বীপকেইটা লগ লাগি আৰু কেইটামান দ্বীপ আছে, এইকেইটাৰ একখাটাকে হোৱাই জাপান বুলি কোৱা হয়। ইয়াতে কিছুমান প্ৰশ্ন আছে, এইখিনি নালাগে যে এইখিনি। জাপান গঠিত হোৱা 4টা মুখ্য দ্বীপৰ ভিতৰত দ্বীপ সবাতোকৈ ডাঙৰ হনচু। জাপানৰ পূব সীমাত দেশ অৱস্থিত, প্ৰশান্ত মহাসাগৰ পূবে আছে। 2007 চনৰ গণনা অনুসৰি জাপানৰ মুঠ জনসংখ্যা নিযুত 128 নিযুত। জনসংখ্যাৰ ভিত্তিত জাপান পৃথিৱীৰ 10তম স্থানত কিন্তু আছে, এইটো মই কৈ দিলোঁ তোমালোকক। পৃথিৱীৰ সৰ্বাধিক জনসংখ্যাৰ চহৰ টকিঅ'। তো এতিয়া মই এটা কথা ক'লোঁ, বিতুপন, চাইদুল আৰু বহুতে যদি মোৰ এই ভিডিঅ'টো চাই আছা, কমেণ্টত নাম লিখি দিবা, আৰু সকলোকেই মই নিজৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ ভিডিঅ'টো চোৱাৰ বাবে। পৃথিৱীৰ সৰ্বাধিক জনসংখ্যাৰ চহৰ টকিঅ'। জাপানী লোকৰ গড় আয়ুষ 1.5 বছৰ, 82 বছৰ। বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নৰ ক্ষেত্ৰত জাপানে স্থান দখল কৰিছে, 4ৰ্থ। জাপানৰ সৰ্বমুঠ আয়ৰ 40% দেশ ক্ষেত্ৰত পৰা আহে, উদ্যোগিক। তো বহুতখিনি আছে, মই দি দিছোঁ, তোমালোকে পঢ়ি ল'বা। ইয়াৰ পিছত আহিল ভাৰতবৰ্ষৰ ভূগোল। সেইখিনিতে মই এটা কথা ক'ম, ভাৰতবৰ্ষৰ ভূগোলটো অলপ আৰু ভালকৈ চাই যাবা। ভাৰতবৰ্ষৰ এটি চমু পৰিচয় দাঙি ধৰা, এইটো অলপ পঢ়ি থ'ব পাৰা। তোমালোকক মই এটা কোৱেশ্চন ইম্পৰ্টেণ্ট দিলোঁ, এটা কোৱেশ্চন দৰকাৰী দিলোঁ, ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্যবোৰ চমুকৈ লিখা। এই কোৱেশ্চনটো এই পাঠৰ পৰা কিন্তু আহিব পাৰে, যে কোনো এখন ঠাইৰ জলবায়ু, দেশখনৰ আকাৰ, বিষুৱৰ পৰা দূৰত্ব, সাগৰৰ পৰা দূৰত্ব, উচ্চতাৰ ভিন্নতা। তোমালোকে এইখিনি পঢ়ি ল'বা। ভিডিঅ'টো দীঘল হৈ আছে, মই শ্বৰ্ট কৰি দিছোঁ তোমালোকৰ সময় বচোৱাৰ কাৰণে। তো তোমালোকে পঢ়ি ল'বা। মৌচুমী বায়ু 1 নম্বৰ, ভিন্ন জলবায়ু এইখিনিত দিয়া আছে, নদ নদী। আৰু এই যে ভাৰতৰ বৰফাবৃত পৰ্বত, আৰু উত্তৰ আৰু দক্ষিণৰ মাজত বিভিন্ন জলবায়ু, এইখিনি অলপ ভালকৈ চাই যাবা। এই উচ্চতাৰ ভিন্নতা, ভাৰতৰ ভিন্ন, মৌচুমী বায়ুৰ প্ৰভাৱ, এইটো বেছি ইম্পৰ্টেণ্ট, এইটো ইম্পৰ্টেণ্ট বেছি। ভাৰতৰ জলবায়ুৰ এইটো ইম্পৰ্টেণ্ট। হিমালয় প্ৰভাৱ, মৌচুমী বায়ুৱে ভাৰতৰ জলবায়ুৰ কিদৰে প্ৰভাৱ পেলায় ব্যাখ্যা কৰা, এইটোও মই ইম্পৰ্টেণ্ট দিলোঁ। মনত ৰাখিবা কিন্তু ভাৰতৰ জলবায়ুৰ এটা। আৰু এই যে আৰু ইয়াতে মই এটা কথা কওঁ, যে এই পাঠৰ পৰা কিন্তু ভাৰতৰ এটা মেপ আহে, তাতে 7-8 নম্বৰ মান পাবা। মেপখন ভালদৰে আঁকিবা, বহুতখিনি নম্বৰ পাবা। তোমালোকে এইখিনি এই মেপখন কিন্তু আহেই, ভাৰতৰ মেপ এটা আহিবই, ইম্পৰ্টেণ্ট। মই এইটো দি দিলোঁ ইম্পৰ্টেণ্ট, এটা মেপ আহিব ইম্পৰ্টেণ্ট। এইটো মেপটো ভালকৈ প্ৰিপাৰেশ্যন কৰি যাবা। মেপ এটা ভাৰতৰ আহিব।